নমস্কাৰ দৰ্শকসকল, মই মাধুৰ্যতে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাধুৰ্যৰ ৰংঘৰলৈ। আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখন গেমিং কিবৰ্ড। মোৰ হাতত আছে এখন গেমিং কিবৰ্ড। এখন হৈছে ZEBRONICS কোম্পানীৰ ZEB-TRANSFOMER গেমিং কিবৰ্ড। ইয়াতে আপুনি কিবৰ্ডৰ লগতে মাউচো আছে। এইটো এটা কম্বো পেক হয়। মই এইটো এমাজনৰ পৰা আনিছিলোঁ। দাম যথেষ্ট কম, আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰে। যিহেতু ইয়াৰ প্ৰাইচ বেছি লেখা থাকে, কিন্তু ডিছকাউণ্টত আপোনালোকে বহুত কমত পাব। যেতিয়া এমাজনৰ চেল চলে বা ফ্লিপকাৰ্টৰ চেল চলে, আপোনালোকে এখন প্ৰায় 1000ৰ পৰা 1500 টকাৰ ভিতৰত আপোনালোকে পাব। 1000 to 1500ৰ ভিতৰত এখন পাব। গতিকে ঠিক আছে, দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ ফিচাৰ্ছবিলাক মই আপোনালোকক জনাম, ভিতৰত কেনেকুৱা কি আছে। মই কিবৰ্ডখন তেনেহ'লে আপোনালোকক দেখাই লওঁ। মোৰ আগৰ এখন ZEBRONICSৰ কিবৰ্ড আছিলে। সেইখন সৰু আছিল, তেনেকুৱা প্ৰব্লেম একো নাছিল, কিন্তু মই গেমিং কিবৰ্ড এখন ট্ৰাই কৰি চাবলৈ বিচাৰিছিলোঁ, সেইবাবে মই এখন অৰ্ডাৰ কৰিছিলোঁ। গতিকে আহক, মই এখন আঁতৰাই পেলাই নতুনকৈ এই গেমিং কিবৰ্ডখন ইয়াতে মই প্লেচ কৰোঁ আৰু চাওঁ কেনেকুৱা লাগে দেখিবলৈ। যিহেতু ইয়াতে RGB লাইটিং ইফেক্টো আছে আৰু ইয়াৰ ডিটেইলছবিলাক মই কৈ যাম। গতিকে প্ৰথমতে আহকচোন, ছেটআপটো কৰি লওঁ। বক্সটো এমাজনে ভাল পেকিঙতে পঠাইছিলে আৰু বক্সটো খুলি ওপৰত ZEBRONICS ট্ৰান্সফৰ্মাৰ বক্স লিখা আছিলে আৰু এটা ছাইডত লিখা আছিলে মাউচটো আৰু যিখন কিবৰ্ডৰ স্পেচিফিকেশ্যনবিলাক। আৰু এটা ছাইডত আপোনাৰ তেনেকৈ একো নাই, ZEBRONICS ট্ৰান্সফৰ্মাৰ লিখা আছিলে আৰু তল ছাইডে ইয়াৰ সবিশেষ লিখা আছিলে, য'ত আপোনাৰ ডিটেইলছবিলাক মই কৈ দিছোঁ। মাউচটোৰ DPI, USB ইণ্টাৰফেচ, গ'ল্ড প্লেটেড USB, ৰেটিং LED, ব্ৰেডেড কেবল, 6 বুটান আৰু কিবৰ্ডখনৰ আছিলে উইথ ৰুপি কি, ইণ্টিগ্ৰেটেড হট কেছ, USB ইণ্টাৰফেচ, এলুমিনিয়াম বডি, 2 ষ্টেপ ষ্টেণ্ড, গ'ল্ড প্লেটেড USB, মাল্টি কালাৰ LED, ব্ৰেডেড কেবল আৰু 104 কেছ। আৰু ইয়াৰ যিটো দামটো লিখা আছিলে 1999 টকা আৰু মই এইখন আনিছিলোঁ মাথো 1099 টকাত। বক্সটো খুলিয়ে দেখিছিলোঁ ইয়াতে যিখন কিবৰ্ড আৰু মাউচ দুইটা ধুনীয়া কুশ্বনত পেকিং কৰি ৰখা আছিলে। এইখন যিখন কিবৰ্ড হয়, কিবৰ্ডখন যথেষ্ট ধুনীয়া দেখিবলৈ, এটা প্ৰিমিয়াম লুক আছে আৰু মাউচটো যথেষ্ট ধুনীয়া দেখিবলৈ। লগতে আছিলে এখন ইউজাৰ গাইডখন নৰ্মেলি যেনেকৈ এইটো ইউজ কৰিব লাগে কিবৰ্ডখনৰ মাউচটো, সেই সবিশেষ লিখা আছিলে। ইয়াৰ ফাংচনবোৰ অলপ তাতে কৰা আছিলে আৰু লগতে ইয়াত এখন ইনষ্ট্ৰাকশ্যন গাইড আছিলে, যিখনত মানে কি কৰিব লাগে নালাগে আৰু কেনেকুৱা ইউজ কৰিব লাগে সেই সবিশেষ লিখা আছিলে। এতিয়া ইয়াতে যিখন আৰু এখন কিবৰ্ডখনৰ ইয়াতে ZEBRONICSৰ লগোটো আৰু ব্ৰেণ্ডিংটো আছে আৰু কিবৰ্ডখন মেটেলৰ হয়, এলুমিনিয়ামৰ হয় আৰু এলুমিনিয়ামৰ বাবে কিবৰ্ডখন দেখিবলৈ ধুনীয়া হয় আৰু বডিটো যথেষ্ট হেভি হয়। আৰু যিডাল কেবল হয়, গ'ল্ড প্লেটেড কেবল, একচুৱেলি গ'ল্ডৰ কালাৰ কৰা থাকে, সেইটো কাৰণে এইটো গ'ল্ড প্লেটেড কেবল হয়। আৰু এইডাল যথেষ্ট ধুনীয়া লাইনৰ এটা পেকিং দিয়া আছে কেবলডালৰ ওপৰত। যিডাল ব্ৰাইডেড কেবল বুলি কয়, একচুৱেলি কি হয়, ডেমেজ নহ'বলৈ কেবলডাল এনেকুৱা দিয়া হয় আৰু যথেষ্ট হেভি হয় কেবলডাল। আৰু যিখন কিবৰ্ডখনৰ যিবিলাক কিবিলাক যথেষ্ট ধুনীয়া। ফাংচন কি আছে, ফাংচন কিৰ লগতে ইয়াতে মাল্টিমিডিয়া কি আছে আৰু লগতে ৰুপি কিটো ধুনীয়াকৈ দিয়া আছে ছাইডত। ফাংচন ইউজ কৰি ৰুপি কিটো ইউজ কৰিব পাৰি আৰু লগতে যিবিলাক কি আছে, নটিফিকেশ্যনৰ কাৰণে LED আছে, আপোনালোকৰ যেতিয়া কেপছ লক কিবা ইউজ কৰিলে নটিফিকেশ্যনৰ কাৰণে। আৰু বেক চাইডে ইয়াত ZEBRONICSৰ ব্ৰেণ্ডিংটো আছে আৰু লগোটো আছে। আৰু লগতে এইটো হৈছে ইয়াৰ যিটো আপোনাৰ 2 ষ্টেপ ষ্টেণ্ড বুলি লিখা আছিলে, এইটো 2 ষ্টেপ ষ্টেণ্ড। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ইয়াৰ হাইটটো এডজাষ্ট কৰি ল'ব পাৰিব, যেনেকৈ আপোনালোকৰ হাইটটো মন যায় আৰু বনাই ল'ব পাৰিব। আৰু এইটো হৈছে মাউচটো দেখিবলৈ যথেষ্ট ধুনীয়া। মাউচটোৰ কেবলডালো চেম কেবল হয়, গ'ল্ড প্লেটেড যিটো USB ইণ্টাৰফেচ আছিলে, ধুনীয়া গ'ল্ড কালাৰৰ হয় আৰু লগতে কেবলডালো দীঘল আছে, 1.8 মিটাৰ কেবল। আৰু এইটো হৈছে ZEBRONICSৰ ব্ৰেণ্ডিং। তল ছাইডটো এলুমিনিয়ামৰ মেটেলৰ হয়, যথেষ্ট হেভি ব্ৰেণ্ডিং আছে আৰু লগতে এইটো DPI বাটন, এটা স্ক্ৰলটো আছে আৰু ৰাইট এণ্ড লেফ্ট কি আছে আৰু ইয়াৰ 2টা বাটন আছে, ফৰৱাৰ্ড আৰু বেকৱাৰ্ডৰ কাৰণে, যিহেতু মাউচটো ইউজ কৰিবলৈ যথেষ্ট ভাল হয়।
আৰু এতিয়া মই লগালগ যিমান পাৰোঁ সোনকালে আপোনালোকক কানেকশ্যন কৰি দেখাইছোঁ যিটো লাইটিং ইফেক্ট হয় লাইটিং ইফেক্টটো কেনেকুৱা লাগে ইয়াৰ LED লাইট ইফেক্টটো RGB ইফেক্টটো আপোনালোকক দেখাওঁ যথেষ্ট ধুনীয়া RGB ইফেক্টটো মই অকল এইটো পোহৰতে নহয় আপোনালোকক আন্ধাৰতো দেখাই আছোঁ ইয়াৰে তিনিটা আপোনাৰ মোড আছে আৰু লগতে এটা ব্ৰিথিং যিটো ইফেক্ট আছে এইটো আপোনালোকে এটা ইউজ কৰিব টোটাল 4টা ইফেক্ট এটা ইউজ কৰিব পাৰিব আপোনালোকে আন্ধাৰত যথেষ্ট ধুনীয়া হয় দেখিবলৈ কিবৰ্ডখন ইয়াৰ যিটো লাইটিং ইফেক্ট আছে লাইটিংটো যথেষ্ট ব্ৰাইট হয় আৰু আপোনালোকে যেতিয়া গেমিং কৰিব বা গেম খেলিব যথেষ্ট ভাল পাব এই কিবৰ্ডখন ইউজ কৰি ইয়াতে যিটো লাইটিং ইফেক্ট আছে লাইটিংটো একচুয়ালি চেঞ্জ কৰিবলৈ এটা বাটন এক্সট্ৰাকে দিয়া আছে লাইটিঙৰ বাটন এইটো লাইটিঙৰ বাটনটো আৰু ফাংচন কিটো ওচৰতে দিয়া থাকে আপোনালোকে যেতিয়া লাইটটো অন অফ কৰিবলৈ ইচ্ছা কৰে এই বাটনটো সহায়ত লাইটটো তিনিটা মোড আপোনালোকে চেঞ্জ কৰিব পাৰে আৰু যেতিয়া ফাংচন কিটোৰ লগত আপোনালোকে এই লাইটৰ বাটনটো প্ৰেছ কৰিব তেতিয়া কি হয় ইয়াৰ যিটো ব্ৰিথিং ইফেক্ট এই ব্ৰিথিং ইফেক্টটো দেখা যায় পোৱা যায় আৰু এটা ইয়াৰে হেৰি মোড আছে যিটো মানে মোড একচুয়ালি নহয় ইয়াৰ যিটো লাইটৰ ব্ৰাইটনেছটো আপোনালোকে একচুয়ালি কম বেছি কৰিব পাৰে এইটো মানে অলপ ধৰি লওক কম বেছি পৰিমাণে বহুৱা কমা কৰিব পাৰে যেতিয়া কৰিবলৈ হলে আপোনালোকে কি কৰিব লাগে এটা ফাংচন কিটোৰ লগত পেজ আপ আৰু ডাউন কিটো সহায়ত আপোনালোকে ইয়াৰ যিটো লাইটৰ ব্ৰাইটনেছটো আপ ডাউন কৰিব পাৰিব ইয়াৰে যিখন কিবৰ্ড আৰু মাউস এই মাউসটোক আপোনালোকে কেতিয়াবা ধৰি লওক আপোনালোকৰ লাইটিং ইফেক্ট প্ৰয়োজন হোৱা আপোনালোকে RGBটো অফ কৰিব বিচাৰিছে তেতিয়া ইয়াৰ যিটো DPI বাটন এইটো অলপ লং প্ৰেছ কৰিব মাউসটোৰ লাইটিংটো অফ হৈ যাব আৰু কিবৰ্ডখনত যেহেতু দিয়া আছে ইয়াৰে লাইট অন অফ কৰিবলৈ কাৰণে অফ কৰি এখন নৰমেল মাউসৰ দ্বাৰা আপোনালোকে মাউস আৰু কিবৰ্ডৰ দ্বাৰা আপোনালোকে ইউজ কৰিব পাৰিব এয়াই আছিল আজিৰ ভিডিঅ'টো ZEBRONICSৰ ZEB-TRANSFOMER নামৰ এই কিবৰ্ড আৰু মাউসৰ কম্বো পেকটোৰ বিষয়ে মই আপোনালোকক যিমান পাৰোঁ জনাবলৈ চেষ্টা কৰিলোঁ গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি আপোনালোকে চাইছে নতুনকৈ তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম ধন্যবাদ